মোৰ দোৱা আছে বেলেগকে ঠিক কৰি থৈছে আপুনি বেলেগ ছোৱালী ধান্দা মাৰকচোন তুমি এইবোৰ ভুল ভাবিছা মোহিনী তোমাৰ দৰা মই মোহিনী চিকটা আপোনাৰ হেৰিডাললৈ মোৰ ভয়ে লাগিছে কি ডাললে মুচনডাল তুমি সেইটোতে ভয় খাইছা মোৰ দেখোন হাথিয়াৰডাল দেখাই নাই ক'ত থাকে এগালো নহয় কেইটা ফাইলটো বিচাৰি পোৱা নাই কি হ'ব মই কি কৰিব লাগে বিচাৰ আহকচোন বিচাৰি পোৱা নাই চাই দিব থানাত ফটোৱা লেকচাৰ মাৰি থাক ক'ত ফটো লেকচাৰ মাৰি থাকো আমাৰ কাৰণে ডিউটি ডিউটি বিউটি ক'লে নাজানো ফাইল এটা ভালকে ৰাখিব নোৱাৰো টাইম পাছ কৰিবলৈ চৰকাৰে চেলাউৰি দিছে বেছি কথা কয় আপুনি আমি টাইম পাছ নকৰো আপুনিহে কৰে আই মোক চুকাতি উল্টাই কাক কথা কৈছ তই আপোনাকে কৈছো সঁচা কথা প্ৰতিবাদ আমি কৰিমেই এসময়ত ছাত্ৰ সন্থা কৰা ছোৱালী কাৰোলৈকো ভয় নকৰো মই ছাত্ৰ সন্থা কৰা ছোৱালী ল'ৰা মই ভয় নকৰো কাকো বিদেশী বহিষ্কাৰ আৰু ভাষা আন্দোলন চবতে মোৰ কণ্টি আছে তেজ উঠলি আহে তেজাল ঘূৰা এতিয়াও মই ঠক অৰি তেজাল ঘূৰা 10 মিনিটৰ ভিতৰত যদি মই ফাইল নাপাওঁ ঘূৰাৰ ফান ছিঙি আনিম আকৌ চাওকচোন ইহঁতৰ কাণ্ড ফাইলটো ক'ত থৈছে আমাৰ পেট পোহাক এছিষ্টেণ্ট হ'ব কোন পেট পোহা ৰিস্ক লৈছে কিন্তু আপুনি বলক মেডাম আমি জুডিচিয়েল মানুহ এনেতো সময় লছ কৰি কাম নাই এইহেন চুঙা পিঠাটো থাকোতে আপুনি তিল পিঠাটোক চাকৰিত লৈ ল'লে যে বাইদেউ ইমান চিঞৰিছো কিয় চাই চিঞৰিবলৈ দিলে যে ঐ মই তোক কেতিয়া চিঞৰিবলৈ দিলো চৰি কিবা কৈ যদি ড্ৰাগছ পেডলাৰ এটা ধৰিব পাৰো মই কিন্তু লাগি প্ৰমোচন লৈ ল'ম মেডাম আপুনি হেনো চবকে বেয়া ব্যৱহাৰ কৰিছে আপোনাৰ কাৰণে চবে কানি কানি ভাত খাইছা এহাতে হেনো চকু পানী মুচিছে এহাতে হেনো ভাত খাইছা দেখুৱাটো উল্টা হৈছে কালভাৰটো ফালে চাওঁ ফাইনেল ড্ৰাগছ এই সেইফালে কোনে গ'ল এইফালে আহক আজি নিশা বেহেৰবাৰী আউটপোষ্ট নিশা 8 বজাত আৰু 10:30 বজাত কেৱল নামনি নেৰিবা মইনা কলিতা সমাজলৈ ওলাই আহা তোৰ আকৌ দেৰি হৈছে নেকি ঐ মালিকো ধুনীয়া কৰ্মচাৰী বলিয়া ঘনাই চোং সলাই এনেকুৱা বনোৱাই মালিকক কন্দুৱাই মালিকহে ওলোটাই পলাই মোৰ মইনা ডালতে পৰিছে জিয়া আমাৰ একে চাও ছেকেণ্ড টাইম বিয়া দয়াকে কইনাকে মাহালধি খানে কিনো বিয়া এখন আনাকে আনে That is also important matter. জয় হিন্দ Hey. আজি নিশা বেহেৰবাৰী আউটপোষ্ট নিশা 8 বজাত আৰু 10:30 বজাত কেৱল ৰেঙনিত এই ছোৱালী মানুহ বিলাকে এক্সাইড হৈ বয় যে আপুনি বেলেঞ্চ নাপাব কোন ছোৱালী মোৰ বাইকত উঠিব স্যাৰ জানো দিয়ক আপোনাৰ যে চলি আছে কি চলি আছে কচোন এখন নাচাৰি গালি পাৰিব কিয় বেয়া পাব ভালহে পাব মানে স্যাৰ ৰাকেশে কৈছে আপোনাৰ আৰু ৰুকিল বাইদেউৰ বোলে কিবা শুনিছে অভদ্ৰটোৰ কথা শুনিছে তাৰপিছত আপুনি তাক এৰি দিব